নালাগে দিয়া বলা খালি ভৰিয়ে বলা এতিয়া মোৰ কাম বন কৰা হ'ল আৰু ভাত চাত বনাই মই গা পাও ধুই ললো আৰু এফালে বাবু স্কুল গৈছিলে হিও আহি পালে এবাই দি দিয়া বা 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 ভৰিকেইটা মই ভাজি লওঁ সোনকালে সোনকালে কাৰণ বহুত দেৰি হৈ গৈছে এই ষ্টাৰ বনোৱা হৈ গ'ল হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আৰু আজিৰে পৰা আমাৰ পবিত্ৰ ৰমজান মাহ ষ্টাৰ্ট হৈ গ'ল আৰু সেইটো কাৰণে অকণমান চাফ চিকুণ কৰি আছোঁ সদায় চাফ চিকুণ কৰিয়ে থকাই যায় দিয়কচোন কিন্তু আজি অলপ ভালকৈ কৰিছোঁ আৰু ঘৰ চৰ মুচিবলৈ আছেই কৰি আছোঁ লাহে লাহে আৰু এইফালে চাওকচোন মাইনাই গডৰেজত উঠি কি কৰি আছে দেখিছেনে নাই তাই মোৰ লগতো অকণমান চাফ চিকুণ কৰি দি আছে কিন্তু কাম বঢ়াইছেহে তাই এফালে ওলাই আহচোন এফালে ওলাই আহা এইফালে এইজনী দেখিছেনে নাই গডৰেজত সোমাই আছিলে মই গডৰেজৰ কাপোৰ কানি জাপি আছিলোঁ কিন্তু তাই মই কাপোৰ কানি জাপি থকা দেখি তাইও জাপিব গৈছে কিন্তু তাই জাপিব এৰি গডৰেজতহে উঠি আছে এইফালে চোৱা কোন হয় এয়া এইটো কি হ'ল কোৱাচোন কি বাবা বাবা কোন হয় তাই মোৰ লিপষ্টিক এটা পালে সেইটো কাৰণে এই দেখিছে নাই উঠত লগাই লৈছে তাই লিপষ্টিক লগাইছা আজিকালি মই এনেকৈ চাফ চিকুণ কৰিলে তাইও মোৰ লগত কৰি থাকে মই টেবুল চেবুল মুচিলে তাইও কাপোৰ এখন লৈ পেলাই মুচি থাকে গৈ পেলাই আৰু এতিয়া অকণমান জানা হৈছে সেইটো কাৰণে তাই পটককৈ মই যি কৰোঁ সেইটো তাইও কৰিবলৈ বিচাৰে আচলতে ল'ৰা ছোৱালীৰ আগত যি টি কাম কৰি দেখুৱাব নালাগে সিহঁতে পটককৈ সেইটো কৰিবলৈ বিচাৰে আৰু ল'ৰা ছোৱালী যেতিয়া জানা হয় বা সিহঁতে কথা ক'বলৈ আৰম্ভ কৰে সিহঁতৰ আগত যি টি কথা পাতিব নালাগে ভাল ভাল কথা কৈ শুনাব লাগে সিহঁতক কাৰণ আমাৰ পৰাইতো সিহঁতে কথা ক'বলৈ শিকে সেইটো কাৰণে সিহঁতৰ লগত ভাল ভালকৈ কথা পাতিব লাগে বাৰু মোৰ এতিয়া বহুতখিনিয়ে কাম কৰিবলৈ আছে আৰু এইফালে গাও ধুবলৈ আছে ভাতো বনোৱা নাই মই কামকেইটা সোনকালে সোনকালে কৰি লওঁ আৰু আজিৰ দিনটো মই কি কৰোঁ দেখুৱাই যাম আপোনালোকক শেষলৈকে ভিডিঅ'টো চাই যাব মই কাম বন কৰি ভাত চাত বনাই গা পা ধুই আহিলোঁ আৰু এইফালে বাবু স্কুল গৈছিলে সিও আহি পালে এইটো বহি আছে তাৰ এক্সাম আছিলে মেথছ আছিলে আজি মেথছ কেনেকুৱা হ'ল বাবু ভাল হৈছে নাই অঁ মই পেপাৰখন চালে গম পাম আৰু এতিয়া ভাত খাই লৈ আহা তাক ভাতকেইটা দি দিওঁ বাৰী এতিয়া আৰু ভিডিঅ'টো চাই আহিব দুপৰীয়া ভাত চাত খাই উঠি আমি শুলোঁ আৰু ভিডিঅ' কৰা নগ'লে সেইকাৰণে আৰু এতিয়া শুই উঠি মই বাবুকো চাহ দিলোঁ তাক চাহ খাব দিলোঁ আৰু পঢ়িব দিছোঁ আৰু এইফালে ময়ো চাহ খাব লৈছোঁ আৰু এতিয়া এইফালে স্লাইচ লৈ লৈছোঁ চাহ আৰু মাইনাও আহিছে এইফালে চাহ মাইনা চাহ অঁ কি খাইছা কি খালা স্লাইচ খাইছা হা স্লাইচ খাইছা এতিয়া সোনকালে সোনকালে চাহকাপ খাই লওঁ আৰু এইফালে নামাজো পঢ়িব লাগিব নামাজ পঢ়াৰ আগতে মই ভাতটো বনাই ল'ম এইফালত এই আমনি দেখিছেনে নাই কান্দা আৰম্ভ হৈ গ'ল কিয় কান্দিছা হা কিয় কান্দিছা কান্দিব নাপায় নহয় কিয় কান্দিছা নাকান্দিবা দেই ভাল ছোৱালী নহয় ঠিক আছে মই ভাতটো বনাই লওঁ আৰু তৰকাৰীও বনাই থ'ব লাগিব পিছ ৰাতিৰ কাৰণে কি হ'ল কি 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 আমি ভাত বনাব যাওঁ বোলা তুমি ভাত বনাই দিবা নেকি ভাত বনাই দিবা হা ভাত বনাই দিবা ঠিক আছে বাই বাই দি দিয়া বা 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 আৰু পিছ ৰাতি মই চেৰিত উঠিলোঁ মানে ৰোজা ৰাখিব উঠিলোঁ আৰু সেনেকৈ ভিডিঅ' কৰা নগ'ল কাৰণ উঠাৰ পিছতে মাইনা উঠি গ'ল আৰু মই যেনে তেনে ভাতকেইটা খাই উঠিলোঁহে তাই উঠিয়ে গ'ল সেনেকৈ ভিডিঅ' কৰা নগ'লে সেইটো কাৰণে আৰু তাইক লৈ শুই যাব লগা হ'ল আৰু এতিয়া কাম বন কৰি আজৰি হ'লোঁ ফ্ৰী হৈ আছোঁ এতিয়া এই লগতে বহি আছোঁ আৰু বাৰীত কেইটামান বেঙেনা হৈ আছে ছিঙিব লগা সেইকেইটা এতিয়া ছিঙি আনোগৈ আৰু চাই থাকিব আপোনালোকে মই বাৰীলৈ যাম বুলি গম পাই মাইনা একদম ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে আৰু খৰাইটো লৈ কেনেকৈ দৌৰ মাৰিছে দেখিছেনে নাই আৰু চেণ্ডেল টেণ্ডেলো নিপিন্ধিলে তাই আৰু তাই বহুত ফূৰ্তি পায় বাৰীখনত সোমাই পেলাই বহুত ভাল পায় আৰু ভাল পোৱা কাৰণটো হ'ল তাই পানী টেপটো সোমাই পেলাই তাই বাৰীত সোমাই পানী টেপটো চুবলৈ যায়
এইজোপা সৰু বেঙেনা হয় আৰু এই বেঙেনাকেইটা খাবলৈ বহুত সোৱাদ। এইয়া বৌ আহিলে আৰু বৌকো মই কেইটামান বেঙেনা দি পঠালোঁ আৰু সৌফালে মাইনাক চাওকচোন তাই ক'ত গৈ পালেগৈ। আৰু এইফালে বেঙেনা কেইজোপা চাওকচোন ডাঙৰেই হ'ল আৰু ধুনীয়াকৈ লাগি আছে। এইজোপা অকণ শুকোৱা নিচিনা হৈছে আৰু বেঙেনা আমি ছিঙাই নাছিলোঁ, ভাবিছিলোঁ একেলগে ছিঙিম আৰু ছিঙি পেলাই চবকে দিম আৰু দিলোঁ চবকে বৌহঁতক। আৰু মাইনাক চাওকচোন তাইও পিছে পিছে আহি আছে। এইকেইটা বেঙেনা ছিঙি আনিলোগৈ আৰু মাইনাক চাওকচোন তাই বেঙেনাকেইটা গুচাই গুচাই তলত বেঙেনাকেইটাৰ তলত বিলাহী আছে, তাই বেঙেনা গুচাই পেলাই বিলাহীটো উলিয়াব খুজি আছে। এতিয়া ইফতাৰ বনোৱা টাইম হৈ গ'ল আৰু মই দাইল তিয়াই থৈছিলোঁ আৰু এতিয়া দাইলকেইটা ভালকৈ ধুই পেলাই মই দাইলকেইটা পিচি লওঁ। দাইলখিনি পিচি ল'লোঁ, এয়া জলকীয়া গুড়ি অকণমান দি দিলোঁ আৰু এয়া পিঁয়াজ কাটি দিছোঁ। পিঁয়াজ মই পকৰীত ডাঙৰ ডাঙৰকৈ দিলে ভাল পাওঁ আৰু এইফালে নিমখ অকণমানো দি লৈছোঁ আৰু এতিয়া ভালকৈ সানি লওঁ। এতিয়া কেৰাহীখন পাতি ল'লোঁ, তেল দি ল'লোঁ আৰু এয়া পকৰীকেইটা মই ভাজি লওঁ সোনকালে সোনকালে, কাৰণ বহুত দেৰি হৈ গৈছে আৰু ভালকৈ মই আপোনালোকক বনাই দেখাব নোৱাৰিম গোটেইখিনি। এয়া ইফতাৰ বনোৱা হৈ গ'ল আৰু গোটেইখিনি বনোৱা মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, ওলোৱাও দেখাব নোৱাৰিলোঁ কাৰণ বহুত লৰালৰি লাগিলে আৰু আজান দিবলৈয়ে হ'ল। আৰু এতিয়া ইফতাৰটো আমি কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। আমাৰ ইফতাৰ কৰা হৈ গ'ল আৰু মই ভাত তৰকাৰীও বনাই থৈ আহিলোঁ, কাৰণ ইফতাৰ কৰাৰ পিছত একেবাৰে বনাব মন নোযোৱা হৈ যায়, গাটো বহুত এলাহ এলাহ লাগে, সেইটো কাৰণে বনাই ল'লোঁ। আৰু ইফতাৰ কৰা মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, কাৰণ বহুত লৰালৰি লাগিলে, সেইটো কাৰণে দেখুৱাব নোৱাৰিলোঁ। আৰু সকলোকে পবিত্ৰ ৰমজান মাহৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু সকলোকে যাতে আল্লাহে বেমাৰ আজাৰৰ পৰা দূৰত ৰাখক আৰু মুছলমানসকলক ৰোজা ৰাখিবৰ কাৰণে শক্তি দিয়ক, তাকে দোৱা কৰিলোঁ আৰু আপোনালোকেও দোৱা কৰিব আমাৰ কাৰণে। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল বাটনটোও দবাই দিব। আৰু মোৰ এই ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি ল'ব। আকৌ অতি সোনকালে লগ পাই আছোঁ, আজিলৈ আহোঁ, বাই বাই।